এইয়া বিচনাত পৰি আছোঁ। গাটো বিৰাটেই বেয়া, মানে বিষতে মানে একদম বিষতে জ্বৰ উঠি গৈছেগৈ মানে, সেইটো কাৰণে শুই আছোঁ। আৰু বিহু গ'ল আৰু মোৰ ভাগৰ সঁচাকৈ গ'ল আৰু, মানে এনেকুৱা বিষ, মানে বিষতে জ্বৰ হৈ গৈছে। বিহুত আৰু কোনোবাই কিবাকিবি দিয়ে যদি আৰু ন, সান্দহগুৰি চিৰা কোনোবাই দিব পাৰে যদি বহুত ভাল লাগিব। সঁচাকৈ কৈছোঁ, একো পিঠা পনা বনাব নোৱাৰিমেই চাগে। হাতখনৰ দেখিছেনে অৱস্থা নাই, হাতৰ পিঠা পনা বনাব চাগে নোৱাৰিমেই। এই বাই ভনীবোৰে কোনোবাই দিয়ে যদি আৰু ন, এতিয়া ভগৱান জানে আৰু কোনে দিয়েহি নে। পিঠা এইবুলি বিহুৱে বুলি আৰু জিৰ'ত থাকে নেকি, ঠিকনা নাইহে আৰু মানে। তাকেহে যেনে তেনে কষ্ট কৰি বনাব লাগিব আৰু ল'ৰা ছোৱালীকেইটাই খাবলৈ বিহু বুলি। কিন্তু বিহু গ'ল যেন লাগিছে বুলি একদমেই নোৱাৰিছোঁ। আজি অকণমান ওলাই যাম বুলি ভাবিছোঁ, নাই ভৰি বিষত মই নোৱাৰিছোঁ আৰু, মানে ইমানেই মানে জ্বৰ হৈছে জানেনে, উপায় নাইকিয়া হৈছে। ভাল হ'বলৈ আশীৰ্বাদ কৰিব, তেতিয়াহে বিহু হ'ব। মোৰ ভাগৰ গোটেই কাপোৰ কানি পৰি আছে ধুবলৈ মেলিবলৈ, একোৱে কৰিব পৰা নাই। সেয়া বাই।